10 বছৰ কাল অনায়াসে কাৰাবাস খাটাৰ অন্তত কাৰাগাৰৰ পৰা নিৰ্দোষী বুলি মুক্তি। সৈয়দ আব্দুল কৰিম টুণ্ডাই জীৱনত 10টাকৈ বসন্ত পাৰ কৰিলে অন্ধকাৰৰ কাৰাগাৰত। 1993 চনত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ অভিযোগত ভুৱা অভিযুক্ত হৈছিল সৈয়দ আব্দুল কৰিম টুণ্ডা। 80 বছৰ বয়সীয়া বৃদ্ধ আব্দুল কৰিমে 10 বছৰ ধৰি আজমিৰৰ কাৰাগাৰৰ এন্ধাৰৰ কোঠালীত বন্দী জীৱন কটাইছিল। 1993 চনত দেশৰ কেইবাটাও স্থানত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডৰ ভুৱা অভিযোগত আজমিৰৰ বাসিন্দা আব্দুল কৰিমৰ বিৰুদ্ধে 2013 চনত গোচৰ ৰুজু কৰি কাৰাগাৰত নিক্ষেপ কৰিছিল। 1993 চনত ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত আদালতে ৰায়দান কৰি অভিযুক্ত সৈয়দ আব্দুল কৰিম টুণ্ডাক দোষমুক্ত কৰি ৰাজস্থানৰ আজমিৰৰ টাডা আদালতে এই ন্যায় প্ৰদান কৰে। ঘটনা সংঘটিত হোৱাৰ 31 বছৰ পাছত আদালতে এই ৰায় প্ৰদান কৰে। আদালতৰ এই সিদ্ধান্ত সন্দৰ্ভত অধিবক্তা শফকাত চুলতানিয়ে কয়, আব্দুল কৰিম টুণ্ডা নিৰ্দোষী। আজি আদালতে এই সিদ্ধান্ত প্ৰদান কৰে। আব্দুল কৰিম টুণ্ডাক সকলো শাখা আৰু সকলো আইনৰ পৰা দোষমুক্ত কৰা হৈছে। टुंडा को ऑनरेबल कोर्ट ने हर धारा, हर सेक्शन, हर एक्ट से बरी किया है। सीबीआई प्रोसिक्यूशन अदालत में अब्दुल करीम टुंडा के खिलाफ टाडा एक्ट, आईपीसी, रेलवे एक्ट, आर्म्स एक्ट, विस्फोटक अधिनियम किसी मामले में कोई ठोस सबूत पेश नहीं कर सकी। CBIৰ বিচাৰ বিভাগে টাডা আইপিচি, ৰেলৱে আইন, অস্ত্ৰ আইন বা বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত আদালতৰ সন্মুখত কোনো সুনিৰ্দিষ্ট প্ৰমাণ দাখিল কৰিব নোৱাৰিলে বুলি জনাই চুলতানিয়ে। তেওঁ কয়, আমি আৰম্ভণিৰে পৰাই কৈ আহিছিলোঁ যে আব্দুল কৰিম টুণ্ডা নিৰ্দোষী। মুক্তি দিয়াৰ খবৰটোৱে সকলোকে আনন্দিত কৰিছে যদিও তেওঁৰ জীৱনৰ মূল্যৱান সময়খিনি যে শেষ হ'ল, ইয়াৰ ক্ষতিপূৰণ কোনে দিব বুলি সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে। লগতে আৰু কিমান লোকক যে সৈয়দ আব্দুল কৰিমৰ দৰে কেৱল সন্দেহৰ আলম লৈ কোনো বিচাৰ ব্যৱস্থা অবিহনে বছৰৰ পৰ বছৰ ধৰি কাৰাগাৰৰ অন্ধকাৰ কোঠাত আবদ্ধ কৰি ৰখা হৈছে তাৰ হিচাপ হয়তো সাধাৰণ জনতাৰ হাতত নাই। উল্লেখ্য যে 2013 চনত কৰিমক গ্ৰেপ্তাৰ কৰাৰ সময়ত দেশৰ সকলো সংবাদ মাধ্যমে দুৰ্দৰ্শ সন্ত্ৰাসবাদী বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছিল। এক সমীক্ষা তথ্য অনুসৰি দেশৰ বিভিন্ন কাৰাগাৰত প্ৰায় 75% লোক আছে যিসকল কোনো বিচাৰ প্ৰক্ৰিয়া অবিহনে বছৰ বছৰ ধৰি কাৰাবন্দী হৈ নিজৰ জীৱনৰ মূল্যৱান সময় বিসৰ্জন দিবলগীয়া হৈছে। নিউজ টেক্স টিপ্ৰত চফৰ টিভি।